আজি তোমালোকক শুনাব লৈছোঁ বান্দৰ আৰু শিয়ালৰ গল্প। এটা শিয়াল আৰু এটা বান্দৰ আছিল। সিহঁতে দুয়ো সুখী পতাই হেঁপাহ পলুৱাই খাই ফুৰিবলৈ আলচ কৰিলে। এদিন সিহঁতে ক'ত কি খাবলৈ পাওঁ বুলি ভাবি হাবিৰ মাজৰ ৰাজআলি এটাৰ কাষত লুকাই আছিল। এনেতে সেই বাটেদি গোটা চেৰেক মানুহে বিয়াৰ গাখীৰ, গুড়, কল, কুঁহিয়াৰ ভাৰ বান্ধি লৈ যোৱা দেখিলে। তাকে দেখি শিয়ালে বান্দৰক ক'লে, সখী, সেই মানুহকেইটাই লৈ যোৱা বস্তুবোৰ খাব লাগিব। এতেকে এটা বুদ্ধি উলিওৱা যাওক। তুমি অলপ দূৰতে বাটৰ কাষৰ জোপা এটাৰ ভিতৰত লুকাই থাকা। মই এইখিনিৰ জোপা এটাতে লুকাই থাকোঁ। সিহঁত যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা আৰু তুমি মাতিবা খোৱা। দেখিবা সিহঁতে হঠাৎ আমাৰ হোৱা খোৱা শুনিলে ভয় খাই বস্তু পেলাই লৰ মাৰিব। বান্দৰ আৰু শিয়ালে এই বুদ্ধি আলোচি লুকাই থাকিল। মানুহকেইটা আহি ওচৰ পালত হোৱা হোৱা আৰু খোৱা খোৱা কৰিলত বাঘ কি ভালুক আহিছে বুলি মানুহকেইটা ভয় খাই ভাৰ খুৰ তাতে পেলাই এৰি থৈ বিৰাই লৰ মাৰিলে। মানুহকেইটাই পিয়াপি দি লৰ মৰা দেখি শিয়াল আৰু বান্দৰে ৰঙত দেও দুপাল পাৰি ভাৰৰ বস্তুবোৰ লৈ গৈ হাবিত সুমুৱালে। বান্দৰে শিয়ালক ক'লে, সখী, আমি বস্তুবোৰ ইয়াতে খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তু বিচাৰি উভতি আহে, তেন্তে আমাক ইয়াতে পালে মাৰি আধ্যা কৰি বস্তুবোৰ কঢ়িয়াই লৈ গুচি যাব। এতেকে এটা কাম কৰা যাওক। মই বস্তুবোৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলত থাকা। তুমিতো আৰু গছত উঠিব নাজানা। ওপৰত মোৰ ভাগ বস্তু মই খাম আৰু তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তললৈ পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দিয়া, মই ওপৰলৈ তুলি নিওঁ। এই কথাত শিয়াল মান্তি হৈ বস্তুবোৰ দাঙি বান্দৰক দিবলৈ ধৰিলে আৰু বান্দৰে তুলি নি গছৰ ফেৰেঙনিত থবলৈ ধৰিলে। সকলোখিনি বস্তু ঠান ঠিত লগাই থৈ অতাই বান্দৰে গছৰ ডালত বহি মহাসুখে নিশ্চিন্ত মনেৰে হেঁপাহ পলুৱাই খাবলৈ ধৰিলে। শিয়ালে গছৰ তলৰ পৰা মাত লগালে, সখী, মোৰ ভাগ ক'ত? বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক'লে, সখী, চাবা, সেইটো কল গৈছে, ধৰিবা। গাখীৰ খাই চুঙা আৰু টেকেলি তললৈ পেলাই দি ক'লে, সখী, তোমাৰ ভাগৰ গাখীৰ গৈছে, ধৰিবা। এইদৰে বান্দৰে শিয়ালক ফাঁকি দি সকলোবোৰ বস্তু খোৱা দেখি শিয়ালে খঙত গছৰ গুৰিতে কামুৰি আৰু মাটি আচুৰি পিচুৰি মনৰ দুখ মনতে লৈ তাৰ পৰা গুচি গ'ল। এদিন বান্দৰে শিয়ালক এবাহ টেকেলীয়া কুদুৰ ওচৰত বহি থকা দেখি ওচৰ চাপি সুধিলে, সখী, কি কৰিছা? শিয়ালে উত্তৰ দিলে, এই সখী, কিনো কম দেওহে, ৰজাই মোক দবা ৰখীয়া পাতিছে। সেই দেখি ৰজাৰ এই দবাটো ৰখি বহি আছোঁ। বান্দৰে ক'লে, সখী, এচাপৰ বাওঁ দিয়া হে। শিয়ালে উত্তৰ দিলে, নোৱাৰো দিব সখী, ৰজাই শুনিলে মোক কাটি দুচ্ছেও কৰিব। তুমি শুনা নাইনে? নবজাওঁতেই গু গুৱাই আছে। বান্দৰে ক'লে, নহয় সখী, লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে, মোৰ বৰ মন গৈছে। শিয়ালে, বাৰু সখী, তোমাৰ কথানো পেলাওঁ কেনেকৈ, লাহে লাহে চাপৰ দিয়েক বোৱা। এই বুলি বান্দৰক কৈ শিয়াল সাউৎ কৰে আঁতৰ হ'ল। বান্দৰে সৰিসতে কুদৰ বাঁহত চাপৰ মাৰিলত গোটেইবোৰ টেকেলীয়া কুদুৱে তাৰ হাতে ভৰিয়ে গায়ে মুখে উবুৰি খাই পৰি কামুৰিবলৈ ধৰিলে আৰু বান্দৰৰ মুখ উখহি দোন যেন হ'ল। বান্দৰে তত নেপাই বাগৰি জুগৰি চিঞৰি বাখৰি শিয়াল সখীয়েকক মাতিলে, সখী, অ' সখী, আহা, মই মৰিলোঁ। শিয়ালে দূৰৰ পৰা উত্তৰ দিলে, কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলা, তাৰ উপকাৰ কৰিলোঁ। বান্দৰে মাতিলে, সখী, মোক ৰক্ষা কৰা, মই মৰিলোঁ। শিয়ালে উত্তৰ দিলে, গাখীৰ খাই যে সুদা টেকেলিটো মোলৈ পেলাই দিছিলা, তাৰ হুৰ তুলিলোঁ। বান্দৰে মাতিলে,
সখী আহা ঐ, মই মৰিলোঁ। শিয়ালে ক'লে, কুঁহিয়াৰ খাই যে মোলৈ চুৱা পেলাই দিছিলা, তাৰ পুতক তুলিলোঁ। এই বুলি কৈ বান্দৰক তাতে এৰি আঁতৰি গুচি গ'ল। ইয়াৰ বহুত দিন পিছত বান্দৰে এদিন দেখিলে শিয়ালে এডৰা বেজ কচু ৰখি বহি আছে। বান্দৰে তেতিয়া সেই কদুৰ কথা একেবাৰে পাহৰি গৈছিল। সি ওচৰ চাপি আহি শিয়ালক সুধিলে, সখী, কি কৰিছা? সেইডৰা কি? শিয়ালে হাঁহি মুখেৰে বান্দৰৰ ফালে চাই মাত লগালে, এইডৰা ৰজাৰ পুৰা কুঁহিয়াৰ। মোক ৰজা ঘৰৰ পৰা ৰখীয়া পাতিছে দেখি ৰখি আছোঁ। কিনো কৰিম দেওহে, ৰজাৰ হুকুম। কুঁহিয়াৰৰ নাম শুনিয়ে বান্দৰৰ মুখৰ পানী ওলাল। বান্দৰে ক'লে, সখী, মোক সৰু চাই এদাৰি খাবলৈ দিবানে? শিয়ালে উত্তৰ দিলে, হাও, তুমিনো কি কোৱাহে? ৰজাৰ কুঁহিয়াৰ মই তোমাক কেনেকৈ খাবলৈ দিম? ৰজাই শুনিলে মোকতো মাৰিবই, পেটৰ পোৱালিকো চিৰি মাৰিব। লোভিয়া বান্দৰে আকৌ ক'লে, নহয় সখী, মোৰ বৰ মন গৈছে, এডালি মনে মনে খাবলৈ দিয়া, ৰজাই গম নাপায়। শিয়ালে ক'লে, খাব খুজিছা খোৱা, তেহেলৈ মোৰ যি হয় হ'ব, কিন্তু এডালিৰ বেছি নহয়। শিয়ালৰ অনুমতি পোৱা মাত্ৰকতে খকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চুবাবলৈ ধৰিলে। তৎক্ষণাৎ বেজ কচুৱে তাৰ মুখ খজুৱাই তৎ এৰুৱাই দিলে আৰু সি চিঞৰি গছৰ পাত সৰাই শিয়ালক মাতিবলৈ ধৰিলে, সখী, মোক ৰক্ষা কৰা, মোক ৰাখা, মই মৰিলোঁ। শিয়ালে উত্তৰ দি ক'লে, কল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা, তাৰ উপকাৰ কৰিলোঁ। বান্দৰে মাতিলে, সখী, মৰিলোঁ। শিয়ালে উত্তৰ দিলে, কুঁহিয়াৰ খাই মোলৈ চুবা পেলাই দিয়া হুৰ তুলিলোঁ। বান্দৰে মাতিলে, সখী, মোক ৰক্ষা কৰা, মই মৰিলোঁ। শিয়ালে ক'লে, গুৰ খাই টেকেলিটো মোলৈ পেলাই দিয়াৰ পুতক তুলিলোঁ। এই বুলি কৈ তাৰ পৰা গুচি গ'ল। এই ঘটনাৰ অনেক দিনৰ পিছত এদিন বান্দৰে ফুৰি চাকি ফুৰোতে দেখিলে যে শিয়ালটো এটা পুৰণি পাতদানৰ ওচৰত বহি আছে। পাতদানৰ মুখখন মকৰা জালে ঢাকি থৈছিল। বান্দৰে আগৰ দুবাৰৰ কথা একেবাৰে পাহৰি গৈ শিয়ালক সুধিলে, সখী, কি কৰিছা? শিয়ালে, সখী, কিনো ক'বা, ৰজাৰ ঘৰৰ এটা বিষয় মোৰ গাত সদায় লাগিয়েই আছে। ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পোৱা ডোলাৰ মোক ৰখীয়া পাতিছে, ৰাখি আছোঁ। বান্দৰে ক'লে, ৰজাৰ ডোলাত উঠিবলৈ বৰ সুখ নহয়নে সখী? কেনেকুৱা, এবাৰ মই উঠি চাওঁ দিয়াচোন। শিয়ালে ক'লে, নোৱাৰো দিব দেওহে, ৰজাই কেনেবাকৈ ডোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব। বান্দৰে ক'লে, কি চিন পাবহে? লাহেকৈ উঠি নামি যাম। দিয়া মোৰ সখী, এবাৰ উঠি চাবলৈ দিয়া। যদি নেৰা উঠিব খুজিছা, তেন্তে কোনেও দেখোঁতে বেগতে উঠা। এইবুলি শিয়ালে ক'লে। বান্দৰে ৰজাঘৰীয়া ডোলাত গা পেলাই সুখ পাবলৈ তৎক্ষণাৎ টুৱাই ভিৰাই জাপ মাৰি দি তাত পৰিলতে মকৰাৰ জাল বিদাৰি গৈ বান্দৰ দাঁতত পৰি মৰি থাকিল।